জীৱন নদী ঢৌ ধাৰাবাহিকখনৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে ৰাহুলে এটি নতুন কামত যোগদান কৰিলে আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ তেখেতে সেই কামৰ বাবে 500 টকা এটি পাইছে। আনপিনে আমি দেখিবলৈ পাইছোঁ অনুক ডক্টৰজনে নিজৰ ভাইটিৰ বাবে বিবাহৰ প্ৰস্তাৱ দিছিল আৰু আজি হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজি এপিছডৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ৰাহুলে নিজৰ ককায়েকক কৈ আছিলে যে নিজক সময় দিয়াৰ বাহিৰে মনৰ ভিতৰত বেলেগ কাকো সোমাব দিব নোৱাৰ, নহ'লে লক্ষ্য হৈ নাথাকিব। আনপিনে ককায়েকে মাত দিছে যে কিন্তু মই বুজি পোৱা নাই তই কৰিবি কি। আনপিনে ৰাহুলে আকৌ কৈছে যে বিশ্বাক্ত ৰাগ দাদা। প্ৰমৰ অন্তিম অংশত আমি দেখিবলৈ পাইছোঁ ৰাহুলে পুনৰ ককায়েকক কৈছে যে যুঁজিব কেনেকৈ লাগে জান, জিকিব কেনেকৈ লাগে শিকিম। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া জীৱন নদী ঢৌ ধাৰাবাহিকখন খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে আজি নিশা 9 বজাত চাবলৈ নাপাহৰিব জীৱন নদী ঢৌ। এনেকুৱা পৰৱৰ্তী আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি যাবলৈ একদমেই নাপাহৰিব।